PME বাছ সেৱাৰ যোগেদি এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত যথেষ্ট নৰ্থ ইষ্টৰ কাৰণে বাছ ধৰি থৈছে আৰু এইবিলাক বাছ আহি গ'লে আমাৰ বাছৰ সংখ্যা বহুত বাঢ়িব। তেতিয়া অকল আমাৰ মহানগৰ বা টাউন নহয়, গাঁওবিলাকতো আমি গ্ৰীণ বাছ দিয়াৰ ব্যৱস্থাটো আমি কৰিব পাৰিম। বাছ মানে আগতে দেখা পাইছিলোঁ যিহেতু বাছ ষ্টেণ্ড আছিলে, বৰ্তমান নোহোৱাই হৈ গৈছে, কিবা ব্যৱস্থা? বাছৰ ষ্টেণ্ড আমি য'ত য'ত লাগে বনাম, কিন্তু আগত ৰাস্তা বেলেগ আছিল, এতিয়া ৰাস্তা বদলি গ'ল। হাইৱে আজিকালি টাউনটো ডাইভাৰ্ট কৰি বেলেগ ফালে গৈছে। আগৰ বাছ ষ্টেণ্ডবিলাক বনাব গ'লেও ক'ৰবা অলপ আমাৰ টাইমটো বেছিহে যাব। তাৰ কাৰণে য'ত য'ত লাগে এইটো চাই পেলাই আমি কৰিম। আৰু আজিকালি মানুহে টাইম পাছ কৰিব নিবিচাৰে। আমাক বাছ ষ্টেণ্ডটো লাগে এণ্ডিং পইণ্ট আৰু ষ্টাৰ্টিং পইণ্ট ইয়াত লাগে। তাৰ কাৰণে প্ৰথমে আমাৰ চাৰ্জিং ষ্টেচনবিলাক হৈ লওক, আৰু এইটো হোৱাৰ পিছত য'ত য'ত লাগে এমিনিটিজ ৰাইজক এইবিলাক আমি কৰাৰ ব্যৱস্থা আমি কৰিম। বাছৰ যিহেতু ভাড়াবিলাক বৃদ্ধি হৈছে, এয়া গ্ৰীণ বাছৰ কেনেকুৱা? বাছৰ ভাড়াটো বৃদ্ধি হৈছে নে নাই মই ডিটেইলছ লোৱা নাই, কিন্তু আমাৰ ট্ৰেন্সপৰ্ট বিভাগৰ পৰা বাছ বৃদ্ধি হোৱাৰ কোনো তেনেকুৱা সিদ্ধান্ত হোৱা নাই। আমাৰ গ্ৰীণ বাছৰ পৰা বাছৰ ভাড়া বৃদ্ধি হোৱাৰ কথাই নাথাকে, বৈদ্যুতিক বাছৰ আৰু কিয়নো ইয়াত আৰু তেল নালাগে। বৈদ্যুতিক বাছৰ ভাড়া কমিব ন? কমাৰ কথাও হোৱা নাই, ভাড়া কথাও হোৱা নাই। আগত যি চলি আছে এতিয়া চলি আছে, কিন্তু বিৰাট ট্ৰেন্সপাৰেণ্ট। ইয়াৰ কোনো কেছ পইচা লোৱা নহয়, যি বিল দিয়ে চব কিবাতে হয়। মাজবাট তেজপুৰ আৰম্ভ কৰিছিলোঁ আৰু এইবাৰ ডিমাকুছিৰ পৰা টংলা হৈ মংগলদৈ। যিয়ে নহওক ৰাইজে চবৰে আশা এটা আছিল, যিহেতু গুৱাহাটী চিটিৰ গ্ৰীণ বাছ চলি আছে, আমাৰ BTC অঞ্চলত গ্ৰীণ বাছ আহিব না নাই এই কুৱেশ্যন সদায় কৰি আছিল। ত' তাৰ কাৰণে মোৰ চিন্তা আছিল BTCত কেতিয়া গ্ৰীণ বাছটো চলাচল কৰিব পাৰোঁ। কিন্তু ডাঙৰ ইয়াৰ আমাৰ প্ৰশ্ন হ'ল চাৰ্জিং ষ্টেচন আমাৰ নাই এতিয়া। য'ত য'ত চাৰ্জিং ষ্টেচন দিব লাগে এইখিনি আমি দিব পৰা নাই। আমাৰ BTC চৰকাৰৰ মুৰব্বী সন্মানীয় হাগ্ৰামা মল্লিক ডাঙৰীয়া, তেখেতেও খুব ইণ্টাৰেষ্টেড। তেখেতেও মোক বাৰে বাৰে কৈ আছে যে BTCত গ্ৰীণ বাছৰ ছাৰ্ভিচটো দিব লাগে। মই তেখেতক কৈছোঁ আপুনি যদি চাৰ্জিং ষ্টেচনবিলাক বনাই দিয়ে আমি সোনকালে দিব পাৰিম। কিন্তু তেখেতে লগে লগে মানি লৈছে আৰু ইতিমধ্যে চাৰ্জিং ষ্টেচন নিৰ্মাণ কৰিবৰ কাৰণে তেখেতে আৰম্ভ কৰিছে। এইটো ডিমাকুছিৰ পৰা মঙলদৈলৈকে জনাব, কিন্তু ওদালগুৰিলৈ বিশেষকৈ প্ৰয়োজন আছিলে। ওদালগুৰিতো দিবলৈ আমাৰ খুব ইচ্ছা আছে, কিন্তু ওদালগুৰিৰ ডিষ্টেঞ্চটো আমি মিলাই চাইছোঁ, অকণমান বেছি হয়। তেজপুৰৰ পৰা দিবৰ কাৰণে অকণমান বেছি হয়, আৰু মংগলদৈ ওদালগুৰি তেজপুৰ দিবৰ কাৰণে দূৰটো অলপ বেছি হৈ যায়। আৰু তাৰপিছত আমি ওদালগুৰিটো মংগলদৈ চাই আছোঁ, মানে ইয়াত পেচেঞ্জাৰৰ সংখ্যাটো অলপ কমিব। তাৰ কাৰণে আমি আৰম্ভ কৰিব পৰা নাই। কিন্তু জিলা হিচাপে আমাৰ খৈৰাবাৰীৰ পৰা ভেৰগাঁও হৈ ওদালগুৰি এইটোও দিব লাগে। তাৰ কাৰণে গোটেই চাৰ্জিং ষ্টেচন হোৱাৰ পিছত আমি এইবিলাক য'ত য'ত মানে প্ৰয়োজন এইবিলাক আমি দিব পাৰিম। তাৰ কাৰণে এতিয়া জাষ্ট শুভ আৰম্ভণি কৰিছোঁ, আৰু মই ভাবোঁ প্ৰায় 6 মাহমান পিছত আমি এই সেৱাটো ৰাইজৰ কাৰণে ভালকৈ আগবঢ়াব পাৰিম। BTCত BT চৰকাৰে এতিয়া 6টা আৰম্ভ কৰিছে। অকল BT চৰকাৰৰ পৰা হ'ব এইটো নহয়, আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ বিভাগৰ পৰা আমাৰ PME ড্ৰাইভ বুলি এটা আঁচনি আছে। এই আঁচনিৰ যোগেদি ইতিমধ্যে আমি টেণ্ডাৰ এৰি দিছোঁ, আৰু ইতিমধ্যে টেণ্ডাৰৰ ডেট শেষ হৈছে। ইণ্টাৰেষ্টেড মানুহবিলাকে আগবাঢ়ি আহিব, আৰু এইটো ফাইনেল এলটমেণ্ট হোৱাৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও যথেষ্ট চাৰ্জিং ষ্টেচন বনাব। চাৰ্জিং ষ্টেচন BTCত এখনো এতিয়াও ফাংচনেল হোৱা নাই, কিন্তু বাছৰ সেৱাটো আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। এইটো হ'ল মাজবাট তেজপুৰ মাজবাট, এইটো চলি আছে যোৱা 6টা মাহৰ পৰাই এইটো চলি আছে। ওদালগুৰি এতিয়া BTC চৰকাৰৰ যি চাৰ্জিং ষ্টেচন এইটো বনোৱা আৰম্ভ কৰিছে। এইটো হোৱাৰ লগে লগে ওদালগুৰিৰ পৰা আমি ভেৰগাঁও দিব পাৰিম, তেজপুৰো দিব পাৰিম, মংগলদৈও দিব পাৰিম, গুৱাহাটীও দিব পাৰিম। আমি প্ৰথমতে ছাৰ্ভে এটা কৰিম, য'ত পেচেঞ্জাৰৰ সংখ্যাটো ভাল থাকিব তাতে আমি দিয়াটো ফাৰ্ষ্ট প্ৰায়ৰিটি দিম। কিয়নো চৰকাৰী কিবা হ'লেও মানে চলাৰ পিছতো মানে চলিব লাগিবতো, এই ফাইনেন্সিয়েল দিশতো চাব লাগিব। তাৰ কাৰণে প্ৰথম এইখিনি জেগাবিলাকত দিম।